Hello everyone, welcome back to my YouTube channel. Start with Mr. Informer. So আজি আপোনালোকৰ কাৰণে এটা খুব সুন্দৰ ভিডিও, ইনফৰ্মেটিভ ভিডিও লৈ আহিছো। ভিডিওটোত আপোনালোকক খুব এটা সুন্দৰ প্ৰয়োজনীয় বস্তু আনবক্সিং কৰি দেখুৱাম। সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু যিবিলাকে নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি ল'ব। আহক চাওক, এটা খুব সুন্দৰ বেগ অৰ্ডাৰ কৰিছিলো যেহেতু মই ট্ৰেইনিং চেণ্টাৰলৈ যাব লাগিব 10 তাৰিখে আৰু গতিকে পিঠি নিবৰ কাৰণে এটা বেগ, যিটো বেগত খুব প্ৰয়োজনীয় কিছুমান বস্তু লৈ যাব লাগিব আৰু কেইবাটাও প্ৰয়োজনীয় বস্তু ভৰাব লাগিব। আৰু লগতে এই বেগটো চাওক, আপোনালোকে খুব এটা সস্তা দাম বুলি ক'ব পাৰি, ইমান বেছি দাম নহয়, যেটো 1004 টকা মাত্ৰ। আৰু 1004 টকাত ইমান সুন্দৰ এটা বেগ ফ্লিপকাৰ্টে দিছে। ফ্লিপকাৰ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থ্যাংক ইউ, এ বিগ থ্যাংকস ফৰ গিভিং দিছ লাভলি গিফ্ট নহয় আৰু খুব সুন্দৰ এটা উপহাৰ দিছে ফ্লিপকাৰ্টে। বিশেষকৈ কোনো ধৰণৰ ডুপ্লিকেট কৰা নাই, আচলতে বস্তুটো খুব সুন্দৰ হয়। আপোনালোকে চাই থাকক। তো ইয়াতে আপোনালোকৰ বস্তুবিলাক, প্ৰয়োজনীয় বস্তুবিলাক সোমাব পাৰিব। আৰু আপোনালোকে দেখিছে বেগটো বহুত যথেষ্ট দীঘল হয়, বহুত ডাঙৰ হয় বেগটো। তো আপোনালোকে এনেধৰণে কমৰত বান্ধিবৰ কাৰণে এনেধৰণৰ আছে ফিটা। ইয়াতো আপোনালোকে বস্তু ভৰাব পাৰিব। চেইন দিছে ইয়াত, প্ৰায় 10 কেজি ওজনৰ বস্তু আপোনালোকে ভৰাব পাৰিব বুলি তাত উল্লেখ কৰিছে। আৰু বেগটোৰ নাম হৈছে ইম্পালছ কিপ ডিস্কভাৰিং, লিখা আছে দেখিছে আপোনালোকে, কিপ ডিস্কভাৰিং ইম্পালছ। আৰু বিশেষকৈ যিবিলাকে পাহাৰ বগাই বা ক'ৰবাত ফুৰিবৰ কাৰণে যায় বহুত দূৰ দূৰণিলৈ, 2-3 দিনৰ কাৰণে যিবিলাক বস্তু নিবলগীয়া হয়, কাপোৰ কানি, সেইবিলাকৰ কাৰণে এই বেগটো যথেষ্ট খুব উপযোগী এটা বেগ হয়। আৰু এই বেগটো মই লোৱাৰ কাৰণ হ'ল কি, যেতিয়া ট্ৰেইনিং হ'ব, সেই ট্ৰেইনিঙৰ মাজতে আমি কি কৰিব লাগিব, জংগল ট্ৰেইনিং যাব লাগিব, আৰু তেতিয়া আমি ট্ৰেকিং কৰিব লাগিব, পাহাৰ বগাব লাগিব। আৰু সেইকাৰণে মই এই বেগটো লৈছোঁ। আৰু ওপৰত আপোনালোকে দেখিছে, এই ওপৰেদি আপোনালোকে ইয়াতো বস্তু থ'ব পাৰে। খুব এটা সুন্দৰ বেগ হয়, খুব দীঘল, যথেষ্ট ভাল। এনেদৰে ট্ৰেইনিং চেণ্টাৰলৈ যাবৰ কাৰণে নিজকে সাজু কৰি তুলিছোঁ। বস্তুবিলাক প্ৰায় কিনিছোঁ আৰু শেষত মই সকলো বস্তু কিনি শেষ হোৱাৰ পিছত মই এটা ভাল ভিডিঅ' এটা আপোনালোকলৈ দিম, যিটো ভিডিঅ'ত সকলো কভাৰ কৰিম। গতিকে তেতিয়ালৈকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। থ্যাংক ইউ ছ' মাছ।